हेलो गाइस नमस्कार और स्वागतम কৰিছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ আৰু আজি আকৌ মই আহি গৈছো এটা নতুন ভিডিও প্ৰডাক্টৰ লৈ আপোনালোকৰ মাজলৈ ৰিভিউ কৰিব কাৰণে আৰু আজি মই ৰিভিউ কৰাৰ প্ৰডাক্টটো হ'ল হিমালয়া হাৰ্বালছ ফেয়াৰনেছ কেশৰ ফেস পেক। তো এই ফেস পেকৰ বিষয়ে যদি আপোনালোকে সম্পূৰ্ণ জানিব বিচাৰে মোৰ এই ভিডিওটো প্ৰথমৰ পৰা একেলগে দেখক। তো বলক আজি এই ভিডিওটো আৰম্ভ কৰো। সো গাইস মই আপোনালোকক প্ৰথমতে কৈছো যে আজি মই কি প্ৰডাক্ট ৰিভিউ কৰিম। আজি মই ৰিভিউ কৰাৰ প্ৰডাক্টটো হ'ল হিমালয়া ফেয়াৰনেছ কেশৰ ফেস পেক আৰু এইটো মোৰ হাতত যেটো আছে তো হিমালয় কোম্পানীৰ হয় আৰু আপোনালোকে যদি এটোৰ দাম জানিব বিচাৰে মোৰ হাতত যেটো আছে এটো হ'ল 50 গ্ৰামৰ আৰু ইয়াৰ দাম হয় আপোনাৰ 70 रुपीस মানে 70 টকা। আৰু আপোনালোকে এই ফেস পেকটো বজাৰত যিকোনো এটা দোকানতে পাই যাব। আৰু এতিয়া মই ক'বলৈ যত্ন কৰিম ইয়াত আপোনালোকৰ কি কি মিশ্ৰণ আছে। ইয়াত আপোনাৰ মূলত দুটা বস্তুৰ মিশ্ৰণ আছে, এটো হ'ল কেশৰ আৰু টাৰ্মেৰিক মানে হলদি। তো আপোনালোকে যদি এই মিশ্ৰণৰ পৰা আপোনালোকৰ কি কি বেনিফিট হ'ব এই বিষয়ে মই অলপ ক'বলৈ যত্ন কৰিম। ইয়াত থকা কেশৰৰ পৰা আপোনাৰ কি বেনিফিট হ'ব, ইয়াত থকা টাৰ্মেৰিকৰ পৰা আপোনাৰ কি কি বেনিফিট হ'ব মই এই বিষয়ে অলপ ক'বলৈ যত্ন কৰিম। ইয়াত থকা কেশৰে কি কৰিব আপোনাৰ স্কিনত যদি একনে বা পিম্পলছ থাকে এইটো দূৰ কৰিব আৰু আমাৰ স্কিনটো বগা হ'বলৈ যত্ন কৰে আৰু আমাৰ স্কিনত যদি সানটান হৈ যায়, সানটান মানে কি আমাৰ কি হয় না আমাৰ সূৰ্যৰ যেটো বেয়া ৰশ্মি আছে ইয়াৰ পৰা মুখটো কলা কলা হৈ যায় সেইটো দূৰ কৰাত সহায় কৰে আমাৰ এই কেশৰ। এতিয়া মই ক'বলৈ যত্ন কৰিম ইয়াত থকা হালধি আপোনাৰ মুখৰ কাৰণে কি কি বেনিফিট কৰিব। হালধি কি কৰে আমাৰ স্কিনত মানে আমাৰ মুখত যদি কিবা একনে থাকে বা পিম্পলছ থাকে মানে হালমনে থাকে এইটো দূৰ কৰিব। আৰু হালধিত কি থাকে এন্টিবেক্টেৰিয়াল মেটেৰিয়েলছ। এন্টিবেক্টেৰিয়ালে কি কৰে আমাৰ মুখত যদি কিবা যেটো মানে পিম্পলছ বা হালমনে হোৱাৰ সম্ভাৱনা থাকে এইটো দূৰ কৰে। আৰু আমাৰ হালধিয়ে কি কৰে আমাৰ মুখত যদি কিবা প'ৰ্ছ মানে গাঁত থাকে এইটো পুৰাবলৈ চেষ্টা কৰে। আৰু এতিয়া মই আপোনালোকক কম এইটো এই ফেস পেকটো আপোনালোকে কেনেকৈ লগাব মানে ইউজ কৰিব আৰু আপোনালোকে এই ফেস পেকটো আপোনালোকে কেতিয়া ইউজ কৰিব। তো মই এইটো ফেস পেকটো আপোনালোকে সপ্তাহত দুবাৰ লগাব পাৰে আৰু আপোনালোকে লগাৰ নিয়মটো মই ক'বলৈ যত্ন কৰিম। এইটো ফেস পেকটো আপোনালোকে মুখত ভালকে ঘঁহি ল'ব আৰু ঘঁহি লোৱাৰ পিছত আপোনালোকে 10 ৰ পৰা 15 মিনিট হয়তো শুকাই যোৱাৰ কাৰণে শুকাই যোৱালৈকে মানে ৱেইট কৰিব। তেতিয়া আপোনাৰ বুজিব যে আপোনাৰ ফেস পেকটো শুকাই গৈছে তেতিয়া আপোনালোকে ঠাণ্ডা পানী দি এইটো ধুই দিব আৰু আপোনালোকে মই আশা কৰিছো বহুত ভাল ৰিজাল্ট পাব বুলি। আৰু সো গাইস আজিৰ কাৰণে ইমানখিনিয়ে আৰু আশা কৰিছো আপোনালোকক মই ভালদৰে হিমালয়া ফেয়াৰনেছ কেশৰ ফেস পেকৰ বিষয়ে বুজাব পাৰিছো। আৰু আপোনালোকৰ যদি মোৰ এই ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট আৰু শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজিৰ কাৰণে ইমানখিনি আকৌ আপোনালোকৰ লগত দেখা হ'ব মোৰ নেক্সট ভিডিঅ'লৈ। থ্যাংক ইউ, ধন্যবাদ।